ধেমাজি আজি ক'ত কি দেখাব পাৰোঁ কি পোৱাৰ আপোনালোক চাই থাকক ভিডিঅ'টো। তো প্ৰথমতে আমি এতিয়া আহিছোঁ ষ্টেচনত, তিনিচুকীয়া ষ্টেচনত, তিনিচুকীয়াৰ পৰা উঠিম। তো গোটেইখিনি চাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইটা চব বগীবিল দলং চাবলৈ লৈছোঁ। বুজিছে না বগীবিল এই বা বগীবিল নাচাওঁ মই আহিছোঁ। এনেকৈ আহি লাহেকৈ পালোহি আমি ব্ৰহ্মপুত্ৰৰ বগীবিল দলং ওপৰেদি। এতিয়া লাহেকৈ ট্ৰেইনখন যাব। তো সকলোৱে আমাৰ এবাৰ প্ৰথম আহিছোঁ মানে ইয়াৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমি পৰিয়ালটো, আৰু সকলোৱে এবাৰ চাম বুলি ৰখি আছে, কিন্তু ট্ৰেইনৰ পৰা ইমান ভালদৰে দেখা নাপাব। তো মই যিমানখিনি পাৰোঁ সিহঁতক দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু বাকী এইখিনি ভিডিঅ'খিনি এনেকৈ লৈ গৈছোঁ। ভিডিঅ' ফুটেজ কিমান ভাল হৈছে মই ভালকৈ নাজানিছোঁ। তো চাওঁ। এইখন হ'ল আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন ট্ৰেইনৰ শ্ৰী আছে, সেই ট্ৰেইনৰ শ্ৰীয়ে গৈ আছোঁ। চাব কি এটা সুন্দৰ পৰিৱেশ। এইপিনে তলৰফালে চব একো নাই, তলৰফালে নদীৰ সোঁত বৈ আছে, এইটো পানী। ওপৰৰ ফালে দূৰলৈ দেখিব নোৱাৰি, পূৰা পোহৰটো আহি গৈছে, সেইটো কাৰণে কেমেৰাত ইমান ভাল পোৱা নাই। তো বহুত ভাল লাগিলে। এই ট্ৰেইনখনৰ পাৰ হওঁতে খুব আপোনাৰ 5 মিনিটমান ফাইনেলি আহি পাই গ'লোঁ ধেমাজি টাউন, ধেমাজি নাম চাৰিআলি। আৰু ইয়াতে এখন হোটেলত খাই বৈ ল'লোঁ, আৰু এতিয়া গৈ পিনে মেডিকেল যাম, ধেমাজি মেডিকেলৰ ওচৰৰ ফালৰ পৰা। তাৰপিছতে 12টা ঘৰত পামগৈ, ৰাখি দিলোঁ 8টা ঘৰত। ঠিক আছে, ফাইনেলি পাই গ'লোঁ 12টা ঘৰত। এতিয়া যাম পথাৰৰ ফালে ওলাই, গেছ চেঞ্জ কৰি দিলোঁ, আৰু এইপিনে 12টা ঘৰটো সেইটো। আৰু চাওঁ কি পাওঁ, পথাৰলৈ যাওঁ। ভাগৰ লাগিছে, খুব ভাগৰ লাগিছে। ইমান দেৰি ৰাতিপুৱা 9টামান বজাতে ওলাই অহা, এতিয়া ঘৰ ইয়াৰ পাওঁতে 4টামান বাজিছে। তো চাওঁ পথাৰ পিনে ওলাই যাওঁ অকণমান ভাগেইকেইটাৰ লগত। গাঁওবোৰ চাওক, ইয়াৰ গাঁৱৰ পৰিৱেশবোৰ চাওক, ইমান ধুনীয়া পৰিৱেশ এটা। তো আমি গৈ আছোঁ, আহক। সেইপিনে মন্দিৰটো আছে, মন্দিৰটোলৈ গৈ আছোঁ। আৰু এইপিনে এটা ধুনীয়া পৰিৱেশ, যিটো পৰিৱেশত মানে থাকি মনটো ভাল লাগিছে। আৰু ইমান তাৰ পৰা আহি তাৰ পৰিৱেশটো আৰু ইয়াৰ পৰিৱেশটো একে থাকে, তথাপিও একে যদি মানে ইয়াত আহি পিনে এদিনীয়াকৈ কিবা এটা ভাল লাগিছে। আৰু মন্দিৰটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। মন্দিৰ শিৱ মন্দিৰ চব ধুনীয়াকৈ। ইয়াত বাটচৰা। ভিতৰলৈ নাযাওঁ মানে গা ধোৱা নাই আজি, গা নোধোৱাকৈ ভিতৰলৈ নাযাওঁ। তো ইয়াৰ মন্দিৰ শিৱ মন্দিৰ, ডাঙৰ এটা মন্দিৰ। আৰু এইটো খুব মানে এটা জনপ্ৰিয় মন্দিৰ। ইয়াত সকলোৱে আহি মেলি ইয়াতে প্ৰাৰ্থনা মূৰ লোৱাই, তো সকলো মনৰ আশা পূৰ হ'বলৈ কামনা কৰে। তো আপোনালোকে যদি ধেমাজি কেতিয়াবা আহে, ধেমাজি কি বুলি কয় এইটো, কুৱাফলা, ধেমাজি কুৱাফলালৈ যদি আপোনালোকে কেতিয়াবা আহে, মন্দিৰটো এবাৰ আহি আপোনালোকে আশীৰ্বাদ লৈ যাব। কালি ৰাতিপুৱা আহি পিনে আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিম, যদি সোনকালে উঠিব পাৰোঁ। জানে আৰু অকণমান গাধ মানুহক, ঠিক আছে। তো তেনেহ'লে এইপিনে এবাৰ চব পিনে দেখাই দিছোঁ। এইপিনে দেখিছে গোটেইখিনি পথাৰ। তো বেছি দেৰি নকৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, আৰু কাইলৈ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। এটা মানে আজিৰ ভিডিঅ'টো যিমান এক্সাইটেড, তাতকৈ কালিলৈ বেছি এক্সাইটেড হ'ব। তো আজিলৈ বাই বাই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি ধেমাজিৰ কোনোবাই যদি চাই আছে, প্লিজ এটা তলত কমেণ্ট কৰিব, ধেমাজি কোন জেগাৰ পৰা চাই আছে। ঠিক আছে, বাই বাই।